অসম পুনৰ গঠন 2016 বিল গৃহীত কৰাৰ দাবীত দিল্লীৰ যন্তৰ মন্ত্ৰৰ সাংস্কৃতিক ধৰ্ণা কাৰ্বি প্ৰতিবাদকাৰীৰ সিংহাসন সমষ্টি অন্তৰ্গত চেৰলংৰি এলেকাত নাই বাটপথ নাই খোৱা পানী নাই বিদ্যুতৰ ব্যৱস্থা নিৰ্লজ্জ কাণ্ড মুকলি মঞ্চগৃহত প্ৰসাৱ পায়খানা মোদীৰ স্বচ্ছ ভাৰত অভিযানে ঢুকি পোৱা নাই য'ত নমস্কাৰ মই সঞ্জয়জা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰি সমূহ এতিয়া বিতং বাতৰি দিল্লীৰ যন্তৰ মন্ত্ৰত সাংস্কৃতিক ধৰ্ণা কাৰ্বি প্ৰতিবাদীসকল সংসদত চলি থকা বৰ্ষাকালীন অধিৱেশনত প্ৰস্তাৱিত অসম পুনৰ গঠন 2016 বিল গৃহীত কৰাৰ দাবীত দিল্লীৰ যন্তৰ মন্ত্ৰত সোমবাৰে পুৱা 8 বজাৰ পৰা আৰম্ভ কৰা অনশন ধৰ্মঘট সন্ধিয়া 5 বজালৈ পালন কৰা হয় আদৰ্শগতভাৱে কাৰ্বি আংলঙৰ ৰাজনৈতিক দলসমূহ পৃথক পৃথক যদিও কাৰ্বি জাতি তথা সমূহ জিলাবাসীৰ বৃহত্তৰ স্বাৰ্থত একত্ৰিত জাতি উদ্ধাৰ সংগ্ৰামত অৱতীৰ্ণ হ'ব পাৰে তাকে উদাহৰণ হিচাপে ঐক্য শক্তিক দেশবাসীৰ আগত দাঙি ধৰিলে কাৰ্বি নেতৃত্বই পিছপৰা জিলাখনৰ পিছপৰা কাৰ্বি ডিমাছা জনগোষ্ঠীৰ বাবে আজিৰ সময়ত অতি প্ৰয়োজনীয় কথা কাঞ্চাছ দিকমৰ অজিতিমু কংগ্ৰেছৰ সাংসদ বীৰেন সিং ইংটিকে ধৰি কংগ্ৰেছৰ নেতৃত্বসকল আৰু কাৰ্বি পৰিষদৰ নৱনিৰ্বাচিত CM তুলিৰাম ৰঙা অধ্যক্ষ হৰেন সিং বে তথা পৰিষদৰ সদস্যসকলকে ধৰি বিজেপিৰ কৰ্মীসকলে যন্তৰ মন্ত্ৰৰ ধৰ্মঘটস্থলী প্ৰতিবাদী সমদলটো অংশগ্ৰহণ কৰি স্বায়ত্তশাসিত ৰাজ্য দাবী ৰূপায়ণৰ বাবে প্ৰস্তাৱিত অসম পুনৰ গঠন বিল সংসদ চলি থকা বৰ্ষাকালীন অধিৱেশনত গৃহীত কৰাৰ দাবীত ৰাজধানী নগৰ দিল্লীৰ আকাশ বতাহ কঁপাই তোলে ইফালে প্ৰতিবাদীকাৰীসকলৰ শ্লোগান আনফালে সাংস্কৃতিক দলৰ দ্বাৰা বিভিন্ন শিল্পীসকলৰ কলা সাংস্কৃতিক অনুষ্ঠান দিল্লীৰ যন্তৰ মন্ত্ৰৰ অনশন ধৰ্মঘটস্থলী পৰিণত হয় স্বকীয় অস্তিত্ব প্ৰদৰ্শনো থলী সমগ্ৰ দেশবাসীয়ে প্ৰত্যক্ষ কৰিলে কাৰ্বি ডিমাছা জনগোষ্ঠীসকলকে ধৰি নিজৰ নিজৰ ঐশ্বৰ্যশালী পৰম্পৰাগত ভাষা তথা সাজ পোছাক কৃষ্টি সংস্কৃতিৰে একোটা পূৰ্ণাংগ জাতি তেওঁলোকৰ স্বায়ত্তশাসিত ৰাজ্য দাবী সম্পূৰ্ণ সংবিধানিক আৰু প্ৰাপ্য অধিকাৰ উল্লেখ্য যে অসম পুনৰ গঠন 2016 বিলৰ লিখিত প্ৰস্তাৱ যোৱা বছৰ ঠিক এতিয়াৰে দৰে সাংসদৰ বৰ্ষাকালীন অধিৱেশনতে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা দুখনৰ সাংসদ বীৰেন সিং ইংটিয়ে উত্থাপন কৰিছিল আছে কি চেৰলংৰি এলেকাৰ লংকি টিছগাঁৱত 200টা ঘৰৰ পৰিয়ালৰে ভৰি আছে চেৰলংকি টিছগাঁও গাঁওখনৰ ভিতৰত নাই এখনো স্কুল নাই বিশুদ্ধ খোৱা পানী নাই বিদ্যুতৰ ব্যৱস্থা আৰু নাই সুচল বাটপথ আধুনিক পৃথিৱীত বাস কৰিলেও লংকি টিছগাঁৱৰ দুখীয়া গয়াৰ বাবে নাই আধুনিকতাৰ নিম্নতম ব্যৱস্থা প্ৰতিটো নিৰ্বাচনৰ সময়ত গাঁওখনলৈ নেতাসকল আহে নিৰ্বাচনৰ শেষত ৰাজাভিষেক হোৱাৰ পিছতে কেনে আছে বুলি খবৰ ল'বলৈ এবাৰো আহৰি নোহোৱা হয় ৰজাঘৰীয়া চেৰলংৰি অৰ্থাৎ সোণৰ ভূমিৰ বিশাল পাহাৰী এলেকাতে অৱস্থিত লংকি টিছগাঁও এইখন গাঁওখনৰ দৃশ্য প্ৰত্যক্ষ কৰি দৰ্শকসকলে হয়তো ভাবিছে এনে এখন গাঁও আজি 21 শতিকাটো কৰবাত আছেনে হয় আছে বাবে আমি দেখুৱাইছো গাঁওখনৰ মানুহে বিশুদ্ধ পানীনো সোৱাদ কেনেকুৱা হয়তো নাজানে এয়া চাওক এজন পুৰুষে বাহৰ দুই মূৰে বন্ধা দুটা কলহত লেতেৰা কেঁচা কুৱাটোৰ পানী ভৰাই খাবলৈ বুলি নিজৰ ঘৰলৈ কঢ়িয়াই লৈ গৈ আছে MG এনৰেগা আঁচনিৰ অধীনত আনকি কেঁচা আলিবাট এটাও নাই গাঁওখনলৈ যাবলৈ যিয়ে যেনেকৈ সুবিধা তেনেকৈ বাহিৰৰ পৰা গাঁওখনলৈ
নতুবা গাঁওখনৰ পৰা বাহিৰলৈ অহা যোৱা কৰে Dugita kita komen ahin pentang ni tium phan akerap awi ni pahai donon nilitum lang me towar karen la nang litum makisung pen an nang litum nang piyok po pusonsi alang litum cicak po nil বিশ্বজুৰি মানৱ সমাজে একবিংশ শতিকাৰ পৃথিৱীৰ আধুনিকতম সা-সুবিধাৰ মাজতে জীৱন নিৰ্বাহ কৰি থকাৰ বিপৰীতে এখন গাঁৱৰ গৈ আদিম পৃথিৱীতে বাস কৰি থাকিবলগীয়া হৈছে আমাৰ কাৰ্বি আংলং জিলা গঠন হোৱা আজি ৬৬ বছৰত ভৰি দিলে কিন্তু চেৰলংৰিৰ লংকি টিছো গাঁৱৰ গৈ জিলা গঠন হোৱাৰ পূৰ্বৰ অৱস্থাত বাস কৰি আছে পৰিষদত CM তুলিৰাম ৰংহাঙৰ নেতৃত্বত অচিৰে গঠিত হ'বলগীয়া বিজেপি চৰকাৰৰ পৰিৱৰ্তন আৰু উন্নয়নৰ আউটিন পৰিবনে এই পিছপৰা দুখীয়া গাঁওখনে কেমেৰা পাৰ্চন ষ্টেফান টেৰনৰ সৈতে ৰাতিছ ৰংথাৰৰ ৰিপৰ্ট কাৰ্ড নিউজ ক'ত ঘটিছে এনে নিৰ্লজ্জ তথা কাণ্ডজ্ঞানহীন ঘটনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত অভিযানৰ বতাহু ঢুকি নোপোৱা এখন ঠাই ক'ত আছে বাৰু পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছৰ ঘটনা এয়া বৈঠালাংছৰ চেৰডিহুন খেলপথাৰত থকা মুকলি মঞ্চ গৃহত একাংশ কাণ্ডজ্ঞানহীন মানুহে প্ৰসাৱ পায়খানাৰ ঘৰলৈ পৰিণত কৰিছে চেৰডিহুন মুকলি মঞ্চ গৃহত একাংশ কাণ্ডজ্ঞানহীন লোকৰ দ্বাৰা সংঘটিত কৰা লজ্জাজনক কাণ্ডক কিন্তু বৈঠালাংছৰ একাংশ সংস্কৃতিবান মানুহে একত্ৰিতে নিন্দা কৰিছে বিধায়ক পুঁজিৰ 10 লাখ টকা ব্যয়েৰে এই মুকলি মঞ্চখন বৈঠালাংছ কাৰ্বি কালচাৰেল সোসাইটিৰ উদ্যোগতে নিৰ্মাণ কৰা হৈছিল এই মুকলি মঞ্চখন থকাৰ বাবে বৈঠালাংছ এলেকাৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সুবিধা হৈছে কিন্তু একাংশ অসামাজিক আৰু অসাংস্কৃতিবান লোকৰ দ্বাৰা এনে মহান আৰু পবিত্ৰ উদ্দেশ্যৰ বাবে সজা মঞ্চখন এনে চূড়ান্ত নিষ্কৃষ্ট কাৰ্য সংঘটিত কৰা দেখি স্থানীয় বৈঠালাংছৰ সংস্কৃতিবান লোকসকলে আশ্চৰ্য প্ৰকাশ কৰিছে বৈঠালাংছ KCSে এই মঞ্চখন আৰু পুনৰ এই ধৰণৰ কাণ্ড সংঘটিত নকৰিবলৈ দুষ্ট প্ৰকৃতিৰ লোকসকলক হকিয়াই দিয়াৰ লগতে তীব্ৰ গৰিহণা দিছে বৈঠালাংছৰ পৰা জসন ইংহি ৰিপৰ্ট কাৰ্ড নিউজ পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি Assam Professional Academy. Admission going on in Assam Professional Academy for the session 2017. Civil Engineering and Automobile Engineering. BBA, BCA, MSW, Hardware and Software. BA, MA in Physical Education. BSc, MSc in Environmental Science. BA in NGO Management and LLM. Assam Professional Academy, Bora Service Quality 7. Phone number 9508-207595 or you can also contact in 9854236557. Card News Channel ay hinpanang litunghan ng tila at Practical the Talent Show. The artist Kirby traditional attire and its innovation.
long sinang litung labang so show long interested lote ladak screen long kipi number long nang litung humru ignon. Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39. Chandrapur, Bogasan 782480, District, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Kanj, Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang litum Arniwang kenang sot kecu ason la penthesire alang hithi kulat along longpon ikji. Kang sirtang kijun alang, tharwe alang, theso alang, kecu ajam tu, tharmit aduk, thelua kreng, chitronola, ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে।
কাৰ্বি সাহিত্য শাসিত পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলে নিজা নিজা সমষ্টিৰ অন্তৰ্গত চৰকাৰী বিভাগীয় কাৰ্যালয়সমূহৰ অৱস্থা পৰিদৰ্শন কৰাৰ দৰে 9 নং আমৰেন পৰিষদীয় সমষ্টিৰ সদস্যা ৰীনা টেৰাংপিয়ে জিৰি কিণ্ডিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰি বৰ্তমান স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসা ব্যৱস্থাৰ সুবিধা অসুবিধাৰ লগতে প্ৰয়োজনীয় ঔষধ পাতিৰ বিষয়ে খবৰ লয় পৰিষদৰ সদস্যা ৰীনা টেৰাংপিৰ পৰিদৰ্শন কালত স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰীসকলে 10খন বিছনাযুক্ত স্বাস্থ্য কেন্দ্ৰটোত সচৰাচৰ থাকিবলগীয়া সা-সুবিধাসমূহ পৰ্যাপ্ত নহয় বুলি জানিব দিয়ে লগতে কৰ্মচাৰীসকলে আৰু জানিব দিয়ে যে কাৰ্বি সাহিত্য শাসিত পৰিষদৰ বিগত CM EM সকলে এবাৰো স্বাস্থ্য কেন্দ্ৰলৈ আহি ইয়াৰ সুবিধা অসুবিধাসমূহৰ বিষয়ে খবৰ লোৱা নাছিল যাৰ ফলত চিকিৎসালয়ত এম্বুলেন্স জেনেৰেটৰ বিশুদ্ধ খোৱা পানী আদি জৰুৰী আৰু প্ৰয়োজনীয় ব্যৱস্থাসমূহ একেবাৰে নাই সমষ্টিৰ প্ৰাক্তন সদস্য তথা প্ৰাক্তন EM এলিস ইংটিপি আৰু জৰ্জ টেৰনে তেওঁলোকৰ কাৰ্যালয়ত এবাৰো আহি স্বাস্থ্য কেন্দ্ৰটোৰ খবৰ নললে পৰিষদৰ সদস্যগৰাকীয়ে কৰ্মচাৰীসকলৰ পৰা আটাইবোৰ কথা শুনাৰ পিছত আগৰ চৰকাৰৰ দিনত যি হল এইবাৰৰ পৰা বিজেপি চৰকাৰে এই সমূহ অসুবিধা দূৰীকৰণৰ বাবে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বুলি আশ্বাস দিয়ে সদস্যগৰাকীয়ে স্বাস্থ্য কেন্দ্ৰটোৰ চাৰিওফালে আৱৰি ধৰা বন জংঘল কাটি পৰিষ্কাৰ কৰাৰ বাবে মানুহৰ ব্যৱস্থা কৰাৰ লগতে আগন্তুক ছেপ্টেম্বৰ মাহৰ পৰা প্ৰত্যেক কৰ্মচাৰীয়েও স্বাস্থ্য কেন্দ্ৰটোত নিজৰ কৰ্তব্যত মজুত থাকিবলৈ নিৰ্দেশ দিয়ে খেৰনিৰ পৰা বীৰেন সিং ইংহি ৰিপৰ্ট কাট নিউজ বুকাজান মহকুমা সদৰ অন্তৰ্গত হাঞ্জালাংছো আৰু পাকলংছোতো প্ৰবল বানপানীৰ কবলত ঘৰবাৰী বানে বুঢ়াই পেলোৱাত গয়া ৰাইজ হৈছে হাহাকাৰ পোহনীয়া গৰু ছাগলীৰ অৱস্থা দুখজনক হৈছে সকলো পিনে পানীৰে হৈছে নাজল নাথল হঠাৎ গৃহস্থৰ ঘৰ দুৱাৰ বাৰী পানীয়ে বুৰি পেলায় ঘৰৰ ভিতৰত পানী চোতালত পানী পাকঘৰতো পানী পাকঘৰত এসাঁজ ৰন্ধা বঢ়া কৰাৰ বাবে অসুবিধা হৈছে বানাক্ৰান্তৰ অঞ্চলটোৰ পাহাৰৰ অংশত হোৱা মুখলধাৰ আৰু নেৰানেপেৰা বৰষুণৰ ফলত হাৰচাংপি নৈখনে ফেনে ফুটুকাৰে উফন্দি উঠাত হাঞ্জালাংছো আৰু পাকলাংছোৰ বিস্তৃত অঞ্চল বানে প্লাবিত কৰি পেলাইছে Bukan subdivision angkang Hancalangso lo. Hancalangso National Highway pen sabo adung het lo. Dak horichan pi aroi pu aroi do. Patobe jo inglo na thu pen abe ke jang lang ke the pen pe jok badak prai rong thom ni amui lang ingdum lo. Non ni tum non het jong ni li nang klang pon la ke dak rok dog rong pi rong along lo. Sialang itum labang so lang kang lum pen jok lang itum non kidu ke thak kasik sak la so de ko lo chikin judang pen cheng lok pen alang itum bari bithung hormu tame na hok lo la pen ko chupang reng api hai hui sitame alang itum ke chi biji phan sik sak pik lo kasi alang itum pen non kecuning ria bang ke la lo je prabin pen lo so sarkar tu same dak na humri pen alang itum phan la hai ke lang ko dia par sai masalan pen kecini pon kasi bokaran pen ni katnis anante পাহাৰীয়া বানে বুঢ়াই পেলোৱাৰ ফলত অনেকে নিজৰ ঘৰ দুৱাৰ এৰি অন্যৰ উখ ঘৰত আশ্ৰয় ল'বলগীয়া হৈছে কিন্তু গয়া ৰাজ্যৰ এই শোচনীয় আৰু হাহাকাৰ অৱস্থাৰ খবৰ ল'বলৈ এই মুহূৰ্তত জিলা প্ৰশাসন নতুবা স্থানীয় জনপ্ৰতিনিধি উপস্থিত হোৱা নাই বুকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়িতা কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ